অকল বৰ্তমানৰ প্ৰতিশ্ৰুত শিল্পৰ বাবেই নহয়, বাঁহ আৰু বৃক্ষৰোপণে কুটিৰ শিল্পৰ ন সম্ভাৱনাৰে এটা সোণালী ভৱিষ্যতৰ বাস্তৱ সন্ধান দিব পাৰে। বন্দুকৰ কুন্দা বিদ্যুৎ তাত শালৰ মাকো শিল্পৰ বাবে বৃক্ষক নৰুই কিবা দৰে থাকো। কাঞ্চন পাতৰ পৰা দিলি শিল্প হয় কত, সামূহিক বনানীত সজা অবিৰত, বান্ধ সজা অবিৰত। পিছে এই মূল্যৱান গছ পুলিবোৰনো পাম ক'ত? এইখন অসমত এনে এটা সময় আছিল যেতিয়া পাট পলু পুহিবৰ বাবে ৰজাঘৰৰ পৰা অতিৰিক্তভাৱে মাটি প্ৰদান কৰা হৈছিল। মুগা পুহিবৰ বাবেও চমনিৰ বাবে কোনো টেক্স লোৱা নহৈছিল। আৰু সেই সময় আছিল আহোমসকলৰ শাসনকালৰ সময়। সেই সময়ত যেন মুগা শিল্পটো আহোমসকলৰ একচিটিয়া শিল্প আছিল। ৰেচম শিল্পৰ বাবে অসম বিখ্যাত হোৱাত ৰজাঘৰীয়া এনে পৃষ্ঠপোষকতাবোৰো আছিল অন্যতম কাৰক। সময় সলনি হ'ল, এতিয়া আৰু সেইদিন নাই। সম্ভৱতঃ ডিব্ৰুগড় জিলাৰ একমাত্ৰ মুগা খেতিয়কজনো আজি ৰজাঘৰীয়াৰ দৃষ্টিগোচৰৰ পৰা যেন বাহিৰত। কৰ্মত যেন স্বীকৃতি নাই, আছে কেৱল সন্তুষ্টি। এটা শিল্পক জীয়াই ৰখাৰ কি এক কঠিন প্ৰত্যাহ্বান। এই প্ৰত্যাহ্বান তেখেতৰ নিজৰ মুখেৰেই শুনক। এইবাৰ এই খেতিটো বৰ ভাল নহয়, মূল খেতি হ'ল। মূল খেতি হ'লেও কি কৰিব, এইবোৰ সেই ডাঙৰ গছবোৰ কি? সেইখিনি চুম অঁ, ডাঙৰবোৰ চুম। ডাঙৰবোৰ চুম, সেইখিনি চুম লাগে। অঁ, গোটেইখন চুমনি। ইয়াৰ পোৱালিবোৰ দেখুওৱা হ'ব। তেতিয়া ভাল হয়। এইবিলাক এতিয়া এইটো বাঁহৰ এনেকুৱা অকণমান বেয়া হ'ল, মাটিও পিন্ধিলে মাহবোৰ মৰে বাৰু, মাহবোৰ ভালে মাটি পিন্ধাৰ কাৰণে অকণমান ইয়াৰ বা বাকী বাকী থৈছোঁ কেতিয়াবা। সেইকেইটা কিন্তু ইবাৰ হ'লে ভাল লাগে। অঁ, চৰাই চিৰিকটিৰ কাৰণে এতিয়া ৰখি থাকিবলগীয়া হয়। চৰাই হয়, কিছুমান চৰাই আহি খায়, কিছুমান একেবাৰে সৰুতে বিচাৰে, সৰু সৰু চৰাই আছে সেইবিলাকে পাতত। এতিয়া ৰাতিও ৰখে নি? ৰাতি কেতিয়াবা ৰখিবলগীয়া হয়, এতিয়া ৰখিবলগীয়া হয় নাই। ৰাতি ৰখিবলগীয়া হয় মানে এই বিশেষকৈ বাদুলিবিলাক চৰে যে। অঁ, এই বাঁহত কেতিয়াবা আমনি কৰে, কেতিয়াবা নকৰে। তাৰপিছত এই কাতি মাহৰ পৰা কাতি আঘোণ পুহ মাঘলৈকে সেইখিনি সময়ত কিন্তু বাদুলি আমনি কৰে, কাৰণ গছৰ ফল ফুলবোৰ নাইকিয়া হৈ যায়, খাবলৈ নাপায়। ইহঁতে তেতিয়া আহি আমনি কৰে। এতিয়া মানুহেতো মুগা খেতি নকৰে, কিন্তু আপুনি তথাপি কৰি আছে, মানে কি, মানে নিচা নে কি আপোনাৰ? নিচা মানে এইটো চখ লাগে। এতিয়া এই মুগাকেইটা থকাৰ কাৰণে আপোনাৰ এতিয়া নামৰূপৰ দুজনমান আহিছে, জোনাইৰ দুজনমান আহিছে, আৰু ঢকুৱাখানাৰ দুজনমান আহিছে। এইফালে আশে পাশেতো ওচৰৰ ধমন পানীবুঢ়া বা অকণমান আগত সিহঁতক হেৰি শুকানী বুলি কয়, তাৰ আহিছে, চাচনি আহিছে, ঔগুৰি, লিঙেৰি ইত্যাদি অসংখ্য মানুহ ইয়াত কথা পাতিবলৈ পাইছোঁ, লগ পাওঁ, ভাল লাগে। এতিয়া আপুনি পলুটো পোহে, তাৰপিছতে মানে হেৰিটো উলিয়াই খোলাটো কি কৰে? নিজে বোৱা মেলাবিলাক আপুনিয়ে কৰেনে? অঁ, বোৱা মেলা আমাৰ ঘৰতে হয়। এইবিলাক এতিয়া বাঁহ ল'ব, বাঁহটো ভাঙি বইল কৰি সূতা কাটিব ভাঙৰিত সূতা কটাৰ পাছত কাপোৰ নিজে ঘৰতে বব। কাপোৰ বয় তাত বব মানে মাইকী মানুহে বয়, আমিতো নবওঁ। মাইকী মানুহ মতা মানুহ দুয়ো লগ হৈ মানে সূতাবিলাক কাটোঁ আৰু কাটি জমা কৰোঁ। মাইকী মানুহে তাত বব, কাপোৰ হয়।
কোনোবাই চোলা চিলাই লয়, কোনোবাই তেনেকৈ ধৰণে মুগা কাপোৰকে লয়, ধুতি পিন্ধে, চাৰ্ট চিলাই লয়, এনেকুৱা ধৰণে পাগুৰি বনাই লয়। আমাৰ ভকতবিলাকে পাগুৰি মুগা মাৰিব, সেইবিলাক দেখিবলৈও ভাল লাগে। এতিয়া আপোনাৰ বছৰটোত উপাৰ্জন মানে ইয়াৰ পৰা এবাৰ হয়? বছৰটোত নহয়, এইবিলাক মানে এতিয়া চ'ত মাহত পকিলে নহয়, আকৌ জেঠ মাহত পকিব। হয়তো একেখিনি মুগাকে এইখিনি মুগা হয়তো ইবাৰখনে নহ'ব পাৰে, অন্য সঁচানি আকৌ জেঠ মাহত পকাকৈ পুহিব পাৰে। তাৰপিছত জেঠ মাহৰ পৰা ল'লে আকৌ ধৰি লওক আহাৰ শাওণ মাহত পকিব, আহাৰ শাওণ মাহৰ পৰা আকৌ ধৰি লওক ভাদ আহিন মাহত পকিব। তাৰপিছত আকৌ আহিনত পকা মুগাখিনি আঘোণত পকিব। সেইখিনি সময়ত বাদুলি কিন্তু বহুত আমনি, ৰাতি একদম টোপনি ক্ষতি হৈ যায়, ঠাণ্ডাও হয়। তাৰপৰা অলপ দিনটো বেছি লাগে, তেতিয়া গছত মেলা দিনাখনৰ পৰা প্ৰায় 27-28 দিনৰ পৰাহে পকায়। নহ'লে এতিয়া ইয়াৰ পোৱালিবোৰ জেঠ মাহত 22 দিনৰ পৰা পকিব, গছত মেলা দিনাখনৰ পৰা 22 দিনৰ পৰা প্ৰায় পকিব। পকি শেষ হওঁতে প্ৰায় এমাহ 5 দিন, খুব বেছি 6 দিন এনেকুৱা ধৰণে লাগে আৰু। তেতিয়া কিন্তু অলপ দেৰি লাগিব। আঘোণ মাহত যেতিয়া পকিব তেতিয়া 12-13 দিনমান পকোতেই লাগি যাব। তাৰপিছত এতিয়া এই বাঁহো পকোতে, এই বাঁহত এতিয়া চ'তত পকিছে, এই বাঁহতো 12 দিনমান পকিয়ে থাকে। আপোনাৰ এতিয়া এনেই ইয়াৰ মুগাৰ পৰা কিমানমান টকা আহে বছৰত অনুমান? অনুমান মানে ভাল মুগা হ'লেতো আহে। এবাৰ 700 মুগা সঁচ লৈছোঁ, 700 মুগাত 300 খৰিকা পাইছোঁ। সেইখিনিৰ পৰা মই ভাবিছিলোঁ 25-30 হাজাৰমান মুগা পকিব। তাৰপাছত ইয়াত গছত মেলি দিয়াৰ পাছত মুগা ধৰোঁতে 43 হাজাৰ মুগা পকিছে। তাৰ ভিতৰত প্ৰায় 10-12 হাজাৰমান মুগা সঁচলৈ লৈ গৈছে। সঁচলৈ দিয়া মিলৰ লগত এটা মুগাৰ দাম 4 টকা, 1000, 4000, 10,000 লৈ গ'লে 40,000। সেই হিচাপে প্ৰফিটটো আহে। তাৰপিছত 43 হাজাৰ মুগাৰ ভিতৰত 12,000 আনিলে আৰু 30 হাজাৰ মুগা থাকি গ'ল, 31 হাজাৰ থাকিলে বা 1000 বাদ দিছোঁ, 30 হাজাৰ থাকিলে। 30 হাজাৰ মুগাটো ঘৰত সূতা কাটিবৰ কাৰণে কোনোবাই লৈ গৈছে, সেইটো 1200 2500কৈ লৈ গৈছে। সেই হিচাপে কাটিবলৈ যদি লৈ গৈছে তেতিয়াও যদি 10খন দিলোঁ, তেতিয়া 10খন দিলোঁ, 10খন দিলে 2500 আনিলে 25,000 টকা তাত আহিলে। এনেকৈ প্ৰফিট এটা আহে আৰু এটা চলি খাই থাকিবলৈ হৈ যায়। বছৰ দিনত ভালদৰে, বছৰ দিনত যদি এবাৰ মুগা ভালদৰে পকে, মুঠতে সৰু সুৰা এটা পৰিয়াল চলিবলৈ মানে হৈ যায়। যদি ভাল নহয়, তেতিয়াহ'লে জুৱা খেলাৰ লগত সেইকাৰণে তুলনা মানে একদম মূল ঘাটি হৈ যায়। অকল এতিয়াই নহয়, এই বাৰিষা দিনতো হয়, শাওণ ভাদ মাহত তেতিয়াও তেনেকুৱা হৈ যায়, কণিকে নুফুটিব। এতিয়া আপোনাৰ নামটো কওক ধুনীয়াকৈ। মোৰ নামটো লক্ষীনাথ মোহন। লক্ষীনাথ মোহন। আপোনাৰ এতিয়া ঘৰটো ওচৰতে নি? ঘৰ মোৰ ওচৰতে। এতিয়া ধমন ফালৰ পৰা আহোঁতে এই চাৰিআলিটো পোৱা আগত যে পথাৰৰ বেন্দতে ঘৰ এটা পালে, এনেই কল তামোল কিবা কিবি বাৰী এখন অকলশৰীয়াকৈ ঘৰ এটা, মোৰ ঘৰটো পাৰ হৈ আহি চাৰিআলিটো পাবহি, এইডোখৰ পথাৰ। এই চাৰিআলিটোৰ পৰা নামি গ'লে পথাৰডোখৰ, তাৰপৰা এই বাওঁ চাইডলৈ মানে সেই ঘৰটো, এই আলি কিনাৰলৈকে ফিচাৰী পুখুৰী এটা লাগি আছে। এনেই মন কৰা হ'লে দেখি আহিলোঁ। নহয়, এতিয়া গ'লে মই এতিয়া ঘৰলৈ যামগৈ, ইয়াত নাপালে তেতিয়াহ'লে কেতিয়াবা। ঘৰটো এই আনক সুধিব নালাগে, এই চাৰিআলিমান নামি গৈ বাওঁহাতে প্ৰথম ঘৰটোৱে, মানে এই ডাউনটোত নামি দিব লাগিব। ডাউনটোত নামি স্কুলখন পাৰ হয়, স্কুলখন পাৰ হ'ব নালাগে। নালাগে। স্কুলখন এই কিনা বৰ ধুনীয়াকৈ যে ফিচাৰী এটাও দেখিছিলোঁ। ফিচাৰীটো দেখিছে, সেইটোৱে। ফিচাৰী পাৰতে তামোল পুলি দিছোঁ, কল পুলি দিছোঁ, কিবা এটা নহয়। এতিয়া লৰাই লুইয়ে বতৰৰ বস্তু খাব লাগে, ফল মূলৰ পুলি কিবা এটা। মোৰ বাৰীতো এতিয়া অসংখ্য পুলি আছে, ডালচেনি পুলি আছে, গছ আছে। আপুনি চৰকাৰী স্বীকৃতি পাইছে নাই এতিয়ালৈকে?
চৰকাৰী স্বীকৃতি মানে এই মুগা খেতিৰ বিষয়ে পাইছিলোঁ, অলপ দিছিলে। তেনেকৈ ধৰণে এই আঁঠুৱা, লেম, নহয় খেতিয়ক হিচাপে স্বীকৃতি পাইছে নাই? খেতিয়ক হিচাপে এবাৰ পইচা কেইটকামান দিছিলে, বৰ বেছি নহয়। মানে এনেই চৰকাৰী সম্বৰ্ধনা পোৱা নাই এতিয়ালৈকে? তেনেকৈ ধৰণে নাই নাই পোৱা। আপুনি কেইবছৰৰ পৰা কৰি আছে এই খেতিটো? এইটো মোৰ সেইটো হিচাপ দিবলৈ অসুবিধা হ'ব, কাৰণ মই তথাপি? দেউতাৰ দিনতেই। মানে একেবাৰে সৰুকালৰ পৰা? আপোনাৰ দেউতাই কৰিছিলে নে খেতি? দেউতাইও কৰিছিলে, মই সৰুকালৰ পৰাই এই খেতিত আছোঁ। আৰু এইটো বিষয় লৈ মুগা নিৰ্বাচনৰ বিষয়ে মই খুব ভাল ধৰণে জানো। নহয়, এতিয়া আমাৰ মুগা খেতিটো ডিব্ৰুগড়ত নাইতো, অকল আপোনাকে দেখিছোঁ কৰা। মানে ডিব্ৰুগড়ত ৰাজগড়ৰ নাই, ফালে কাৰণ আছিলে আগতে, এতিয়া নাইকিয়া হ'ল। ডিব্ৰুগড়ত আগত আছিলে এই ফুটাহালা, ছাগলীকটা ইত্যাদি কৰি তেলীয়াপতি, চাবুৱা, নাদোৱা এইবিলাকত বহুত আছিলে। এতিয়া চব এনেকুৱা হৈ গ'ল, মাত্ৰ ঘৰটো থিয় হ'বলৈ ঘৰটো ৰাখিছে, বাকীবিলাক বাগান। গছ গছনি চব কাটি খৰংগ কৰি পেলালে। আগতে এনেকুৱা আছিলে, ঘৰখনৰ বাৰীত সেইফালে যেনি দুজোপা চাৰিজোপা চুম গছ, হেঙাল গছ আছিলে, সেইবিলাকতে এবাৰ মুগা পুহিছিলে। তেতিয়া কিবা এটা পাইছিলে। খাই এইজোপা হেঙাল গছ, এইজোপাটো আমি মুগা দিছিলোঁ, সেইজোপা পাতো খায়। আৰু দীঘলতি বুলি এজোপা গছ আছে, মাখিয়তী দীঘলতি যিটো। দীঘলতি, সেইজোপা বৰ বেছি ডাঙৰ গছ নহয়, জোপোহা হয় চাপৰ, সেইজোপা পাতো খায়। আপোনাৰ এতিয়া বয়স কিমান হ'ল? মোৰ 70। এতিয়া 70 চলি আছে। আপুনি নিজে এতিয়া কোৰ মৰাৰ পৰা আদি কৰি চব কৰে ন? মই চব কৰোঁ। আপুনি এতিয়া এই চোম গছৰ হেৰি এই যে মাজৰ খালি থকা ঠাইখিনি জোপোহা গছ যে সেইবিলাক দীঘলতি গছ যদি লগাই দিয়ে, সেইটোতো এটা আপোনাৰ হেৰি সেইটো পাৰি। সাধাৰণতে এটা কথা, এই চোম গছটো হৈছে ইহঁতি ডাঙৰ জাতিৰ গছ। এতিয়া সেইডৰা পৰা পুলিখিনি উঘালি আনি ইয়াত লগালোঁ। তাততো বহুত ঘন হৈ আছিলে, ইয়াত ইমান হেঙাকৈ দিওঁতো ইহঁতে ডাঙৰ জাতিৰ গছ কাৰণে ইহঁতে মানে অলপ ঘন হ'লে অসুবিধা পায়। এতিয়া সেইডৰা গছত ঘন হোৱাৰ কাৰণে বহুত ওখ হৈ গৈছে। এতিয়া কিছুমান জেগাত দেখিছোঁ এনেকুৱা গছবিলাক প্ৰায় 20 মিটাৰ 25 মিটাৰ আঁতৰে আছে, ডাঙৰ হৈছে। 100 মিটাৰ আঁতৰত আছে এজোপা বিয়া গছ, তাৰ একদম কলম কৰি দিছে, মানে ডাল ফেৰণি মেলি একদম এনেকুৱা জোপোহা হৈ গৈছে। কিছুমান ফাৰ্মত দেখিছোঁ, বা এনেকৈও ক'ৰবাত দেখিছোঁ এনেকুৱা ডাঙৰ গছ, তাত মানে এজোপা গছত 50টা 60টা 100টা খৰিকাও মেলি দিব পাৰে, মেলি একেজোপা গছৰ তলতে বহি থাকিব পাৰে, এনেকুৱা নিচিনা গছো আছে। সেইকাৰণে এই ডাঙৰ জাতি গছটো অলপ ঘন হ'লে বেয়া। এইখিনি পুলি ৰোৱাৰ পাছত মই লাইন কৰি দিছিলোঁ একদম বাগানৰ নিচিনা ধুনীয়াকৈ। তেতিয়া মই গৰুৱে হাল বাই মাজত খেতিও কৰিছিলোঁ। কোনোবাই চুক এটাত মাহ কেইটামান দি দিলোঁ, কোনোবা এডোখৰত মানে এই অসংখ্য খেতি, মই খেতিও চব খেতিয়ে কৰোঁ। ওলকবি গুটি সিঁচি দিছোঁ, পিঁয়াজ গুটি সিঁচি দিছোঁ, দাইল গুটি সিঁচি দিছোঁ, চানাও সিঁচি দিছোঁ। চানাটো কিন্তু আমাৰ ইয়াত খুব পোকে খায়, আৰু তেনেকুৱা ধৰণৰ কৰিলোঁ। তাৰপিছত ইহঁতৰ শিপাটো যেতিয়া গুচি আহিলে, তেতিয়া মানে হাল বাবলৈ দিলোঁ। তাৰমানে ইহঁতৰ শিপাটো কাটি দিলে গছবিলাক থকি যাব, গছবিলাক কমজুৰি হৈ যাব। সেইকাৰণে এই হাল বোৱা এৰিলোঁ, অকল এই গছটোৰ ওপৰতে আছে। এতিয়া আপুনি এইবোৰ ফটো ভালকৈ উঠাকৈ দিলেহে ভাল লাগিব। ধনু কাঁড় চব আছে, ধনু বাটলো গুটি। বাকী চব উঠিব লাগিব, তেতিয়াই ধুনীয়া দেখিব।